9 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব এছিয়া কাপ টি20। ইউএইত অনুষ্ঠিত হ'বলগীয়া এই টুৰ্ণামেণ্টখনৰ বাবে ভাৰতৰ 15জনীয়া দল আজি ঘোষণা কৰে। সূৰ্যকুমাৰ যাদৱৰ নেতৃত্বত ভাইচ কেপ্টেইন হিচাপে অন্তৰ্ভুক্ত কৰিছে শুভমন গিলৰ নাম। অনুৰাগীসকলৰ বাবে সুখবৰ, জাসপ্ৰীত বুমৰাহ দললৈ উভতিছে। অসমৰ ৰিয়ান পৰাগৰ নামো অন্তৰ্ভুক্ত আছে এছিয়া কাপৰ ৰিজাৰ্ভ তালিকাত। দলটোত বেটছমেন হিচাপে চিলেক্ট হৈছে সূৰ্যকুমাৰ যাদৱ, টপ অৰ্ডাৰ বেটছমেন, শুভমান গিল অপেনাৰ, তিলক বৰ্মা মিডল অৰ্ডাৰ বেটছমেন আৰু ৰিংকু সিং ফিনিচাৰ ৰূপত। অলৰাউণ্ডাৰ ৰূপত আছে হাৰ্দিক পাণ্ডিয়া, শিৱম দুবে, অভিষেক শৰ্মা আৰু অক্ষৰ পেটেল। দলটোত জাসপ্ৰীত বুমৰাহ, আৰ্শদীপ সিং, হৰ্ষিত ৰাণা, কুলদীপ যাদৱ, বৰুণ চক্ৰৱৰ্তীয়ে বলাৰ হিচাপে চিলেক্ট হৈছে। উইকেট কিপাৰৰ বিকল্পত আছে সঞ্জু চেমছন আৰু জিতেশ শৰ্মা। দলটোত মুঠ 4জন বেটছমেন, 4জন অলৰাউণ্ডাৰ, 5জন বলাৰ আৰু 2জন উইকেট কিপাৰ আছে। যশস্বী জয়সৱাল, ৰিয়ান পৰাগ, প্ৰসিদ্ধ কৃষ্ণ, ৱাশ্বিংটন সুন্দৰ আৰু ধ্ৰুৱ জুৰেলকে ধৰি 5জন খেলুৱৈক ৰিজাৰ্ভত ৰখা হৈছে। বিচিচিআইয়ে দলটো ঘোষণা কৰাৰ লগে লগে বহুত ক্ৰিকেট অভিজ্ঞ লগতে অনুৰাগীয়ে সামাজিক মাধ্যমত বিতৰ্কৰ সৃষ্টি কৰিছে। দুৰ্ধৰ্ষ ফৰ্মত থকা শ্ৰেয়াছ আয়াৰে দলত স্থান নোপোৱাৰ কাৰণ কি হ'ব পাৰে? ৰিজাৰ্ভত থকা অসম সন্তান ৰিয়ান পৰাগে দলত স্থান পোৱাৰ সুযোগ আছেনে? ভাৰতে এইবাৰ খিতাপ জয় কৰিবনে? এই বিভিন্ন ধৰণৰ প্ৰশ্নই ট্ৰেণ্ডিঙত আহিছে। আপুনি এই 15জনীয়া দলটোক লৈ সুখীনে? কমেণ্টযোগে জনাব। ভিডিঅ'টো কেনে লাগিল জনাব। আগলৈ এনেধৰণৰ ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।